हेलो फ्रेंड्स আজি দুবৰী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব যোৱাটো খণ্ড দেখিবলৈ পাইছিল যে ৰিয়া আৰু পাৰ্থৰ বিয়া হয় আৰু বিয়ালৈ দুবৰী যায় দুবৰী বান্ধৱী ৰিয়াৰ লগত বহুত কথা পাতে আৰু দুবৰীয়ে পাৰ্থক দেখি বহুত দুখ অনুভৱ কৰে আৰু দুবৰীয়ে পাৰ্থক লগ পাই ঘৰলৈ যায় আনফালে দুবৰীৰ মাক আৰু দেউতাকে দুবৰী ঘৰলৈ নহা দেখি চিন্তা কৰি থাকে আৰু দুবৰীয়ে কিমান কষ্টত আছে সেই কথা মাক দেউতাকে আলোচনা কৰি থাকে আৰু আনফালে দুবৰী ঘৰলৈ বহুত দুখ মনেৰে আহি থাকোতে সুজিতক লগ পায় আৰু সুজিতে ঘৰত থৈ অহা কথা কয় আৰু ঘৰত থৈ আহে আনফালে পাৰ্থৰ দেউতাক আৰু খুৰাকে বিয়াখন ভালে ভালে পাৰ হৈ যোৱা কথাবোৰ পাতি থাকে আৰু পাৰ্থৰ ভনীয়েকে দুবৰীৰ কথাবোৰ খুৰাকতৰ আগত কৈ থাকে আৰু আনফালে পাৰ্থ মনে মনে বহুত চিন্তা কৰি থাকে আৰু ৰিয়াই কিয় মন বেয়া কৰি আছা সোধে আৰু পাৰ্থৰ গা বেয়া লগা কথা কয় আনফালে সুজিত আৰু নয়নাৰো বিয়া হয় আৰু নয়নাই সুজিতৰ কথা ভাবি থাকে আৰু সুজিতৰ বাইকে নয়নাক চাহ খাবলৈ মাতে আৰু আনফালে পাৰ্থই ৰিয়াক ঘৰখন কেনেকুৱা লাগিছে বুলি সোধে আৰু ৰিয়াৰ লগত বহুত কথা পাতে আনফালে সুজিতে বাইকক নয়না ভালকৈ সুস্থ হোৱা নাই বুলি কয় সেয়ে নয়নাই কিবা ক'লে বেয়া পাবলৈ মানা কৰে আৰু আনফালে দুবৰী মাকে বহুত চিন্তাত থাকে আৰু দেউতাকে মাকক বুজায় আৰু দুবৰীয়ে মাকলৈ কিবা খাবলৈ আনে আৰু মাকে দুবৰীক নাখাও বুলি কয় আৰু দুবৰীয়ে মাকক বুজায় আৰু দেউতাকে দুবৰীক অফিচলৈ যাবলৈ কয় আৰু দুবৰী মাকে দেউতাকৰ আগত কান্দি উঠে আৰু আনফালে পাৰ্থই কিয় মন বেয়া কৰি আছা ৰিয়াই সোধে আৰু পাৰ্থই মন বেয়া নহয় অফিচৰ টেনচন এটা আছে বুলি কয় আৰু অফিচলৈ যায় বন্ধুসকল আজি খণ্ডত দেখিবলৈ পাব যে নয়নাই কথাবোৰ মন মাৰি ভয় খাব আৰু আনফালে দুবৰী মাক দেউতাকে দুবৰীৰ কথা পাতিব আৰু দেউতাকে দুবৰী যেন ভগৱানে সকলো ফালৰ পৰা ভালে কৰি ৰাখে বুলি কয় আৰু আনফালে ৰিয়াই দুবৰীলৈ ফোন কৰি দুবৰীৰ লগত কথা পাতিব আৰু এফালে সুজিতে নয়নাৰ লগত কথা পাতিব আৰু আনফালে পাৰ্থৰ ভনীয়েকে ৰিয়াৰ লগত বহুত কথা পাতিব বন্ধুসকল আজি ভিডিঅ'টো ইমানেই কোনে কোনে দুবৰী অভিনয় চাই ভাল পায় মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ